हेलो फ्रेंड्स आज आम ढला सदिया ब्रिजले ओलाइছোঁ बाइकत जाम मिस्टार लगत आगते केबाबारो কৈছো বাৰু তথাপি তালে গলে খুব যাও যাও লাগিয়ে থাকে সেইকাৰণে আজি এতিয়া যাবলৈ ওলাইছোঁ এতিয়া 10:30 বাজি গৈছে বতৰো ভাল কৰিছে খুব ধুনীয়া বতৰ তথাপি ঠাণ্ডাও পৰিছে যথেষ্ট আমাৰ এফালে বহুতেই ঠাণ্ডা এতিয়া যাবলৈ ওলাইছোঁ বলক তেন্তে মোৰ লগতে আমি ঢলা সদিয়া ব্ৰিজ পালোহি এতিয়া ওপৰে ওপৰে গৈ আছো অকনমান খোজ কাঢ়িছো আকৌ বাইকত যাম এতিয়া এইফালে গৈ আছে সেইখন দলংখন ৰবা ষ্টেণ্ডাৰ্ড আনিছিলো তো ষ্টেণ্ডাৰ্ড লগাব পাৰি
আমি দলং পাৰ হ'লোঁ। ইটো মূৰৰ পৰা সিটো মূৰলৈ আমাৰ লাগিলে আধা ঘণ্টা বাইকত। এইবোৰ গাড়ী গৈ আছে, এফালে গৈছে শদিয়া, এফালে গ'লে শদিয়া পাব, চিধা গৈ থাকিলে শদিয়া। এইখিনি ওচৰে পাজৰে অলপ হাবিয়াছ জংঘল আছে, মানুহৰ ঘৰ আছে, এখন হোটেল ব্ৰহ্মপুত্ৰ। ইয়াত দুখনেই হোটেল আছে, ৰেষ্টুৰেণ্ট। দলং পাৰ হৈ ব্ৰিজখন আমি পাৰ হ'লোঁ আৰু এতিয়া অলপ ৰৈছোঁ। হোটেল মহাবাহু, শদিয়া দলং। এইফালে কি আছে চাওঁচোন। ৰখিবা। বাহ, বঢ়িয়া লাগিছে। পুখুৰী। কিবা খাবলৈ পাওঁ এতিয়া, ভোকে লাগিছে। গৈ চাওঁচোন। এইখন ঢলা শদিয়া ব্ৰিজৰ ওচৰত এখন ব্ৰহ্মপুত্ৰ হোটেল, মহাবাহু ব্ৰহ্মপুত্ৰ হোটেল। আমি ইয়াতে এতিয়া ভাত খালোঁ। এতিয়া আৰু আমি যাবলৈ লৈছোঁ। খুব ধুনীয়া হোটেলখন, খাবলৈও ভাল, বহুত ভাল লাগিলে খাই। এইফালৰ পৰা ৰূপাইৰ পৰা আমি আহি এইফালে আমি চিধা গ'লোঁ। এইফালে গৈয়ে থাকিব লাগিব আৰু বহুত দূৰ, ঢলালৈ গৈ থাকিব লাগিব। এইফালে পথাৰ আছে, ধান কাটি শেষ কৰিছে। এইফালেও ধান খেতি কৰা, এতিয়া ধান কাটি শেষ কৰিলে। আজিলৈ ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো। বন্ধুসকল, সকলোলৈ আপোনালোকৰ মৰম যাচিলোঁ। আজিলৈ আহোঁ, বাই বাই।